বহুত দিন যোৱা নাই আজি সিফালৰ পৰা আহোঁগৈ নেকি। কক যা এইফালকা দিগন্ত কাইচোন বহুত দিনৰ মূৰত লগ পালং ক। ক'ত থাকনো আজিকালি বাও কি দেখাই নাপাংগে। মই ডিব্ৰুগড়ত পঢ়িছোং ক। হয় নেকি গম নেপাং ক। বাকী বাও না আছং আৰু ডিঙিটোৰ ওপৰতে মাথাটো লৈ। হয় নেকি। মানুহটো চেচ কি শুকাই খিনাই গ'ল যে কিবা বেয়া বস্তু খা নেকি। বেয়া বস্তু নেখাং। নেখাবে বাও কথা নহয় এইবোৰ। ইমানকে বাও বস্তু খাং শকতে নহং কি কং ক। প্ৰটিন চুটিন খাবে তেতিয়াহে শকত হবে। প্ৰটিন ঢেৰ খালং তে শকত নহলং। নহ'লে তই ছোৱালী তোৱালী বাও পাছ টেনচনতে সেইটো কাৰণে শুকাই গছ। ধিত নহয় কাইটি। আমাৰ ঘৰলৈ আহিবি আকৌ। হ'ব দে যাম হ'ব দে এতিয়া যাংগি। হ'ব যাংগি ময়ো তোক লগ পাই পিনে ৰখি লওঁ ক এফালে যাবলগীয়া আছে মোৰ। এইটো বিনোদ চোন। তই কেতিয়া আহিলে? পৰহি আহিলং তই কেতিয়া আহিলে? 3 মাহ মান হ'ল মোৰ। কেলে গুচি আহিল? কাম চাম বন্ধ হল সেইটো কাৰণে গুচি আহিলং। পকেটত যি টকা আছে সেই টকাও খাই থাকিব লাগি ক। হয় ক। তই এতিয়া কি পঢ়ি আছ? MA কৰি আছোং ক। তহঁতে বাও হৈছি আমি এনেই লোকৰ কথা শুনি শুনি জব কৰিবলগীয়া হৈছিল। ইমান কি খিনাইছ যে? খিনাচং ক কি কংনো এতিয়া। ছোৱালী তোৱালী বাও পাছ পাই আকৌ সেইটো কাৰণে খিনাই গছ। তই ঠিকে ধৰিছ দিগন্তক আৰু সেইখাকে ধৰিছিল। মই ফাঁকি দি পিনে যেনে তেনে গুচি আহিলং। ছোৱালী বাও পাই আছ এতিয়া? সেই আগতে ফাৰ্ষ্ট ডেট পটোৱাজনী ক অকল কাজিয়া হৈ থাকি কি কং এৰি দিবও নোৱাৰোঁ সেইকাৰণে বা টেনচনতে শুকাই খিনাই গৈছ। তহঁতৰ এতিয়া কাজিয়া লাগি থাকিব আছি ক। মোৰ যে তাকো নেহাই তেতিয়া মিনতিকে বাও পোৱা তাৰপিছতে বেকআপ হ'ল বুলি আজিলৈকে নেহাই যে নেহাই। বাউই হৈছি ক তহঁতি অকলে অকলে আছ টেনচন চেনচন নাই মোৰহে টেনচন। কথাটো হয় ক এনেকে থাকিয়ে বাও লাগে। ঘৰত চব বাও না? বাও তহঁতনো? বাও তাত মাল চাল খাব পাৰা নাই? পাং কেতিয়াবা তেও আমাৰ লোকেল চোলাখিনি না হ'ব নোৱাৰি। তই আগৰ নিচিনা খাও না ইলি? খাং আগৰ নিচিনাই খাং। কেতিয়াবা জেগা পাই উঠি আহিব নোৱাৰো তাতে পুই থাকোঁ ৰাতিটো। বহুত দিন চোলা না খোৱা এদিনকে দুইটা বাও কি খাম দেই। আমাৰ ঘৰৰ পৰা কলি কুকুৰা এটা ধৰি আনিম নহ'লে। মই চোলা দামটো ভৰিম বা। কাইলৈ আহিবে দুইটা বাওকে বহি পিনে খামগি। আহিম। তোৰ বাও পোৱাজনীয়ে জানি না নেজানি তই মাল খাওঁ বুলি? নিজানিবা তথাপিও সেইজনী টেনচনতে খাবলগীয়া হয়। কাইলৈ লগ পাম নহ'লে যাংগি এতিয়া। মোৰ বহুত কাম আছে ঘৰত নহ'লে আকৌ ৰাতিকে ভাত খাব নিদিব। যা নহ'লে ৰাতি ভাত খাব নাপালে কি হ'ব।